দেশত শীঘ্ৰে মুকলি হ'ব 350 টকীয়া নোট। 350 টকীয়া মূল্যৰ কাগজী নোট ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশত মুকলি কৰিব। লগতে ওলাব 5 টকীয়া নোট। যিহেতু 5 টকীয়া নোট বজাৰত নাটনি হৈছে, সেয়ে নোট প্ৰৱৰ্তনৰ বাবে ৰিজাৰ্ভ বেংকে প্ৰস্তুতি চলাইছে। এই খবৰটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এছাম লোকে আনকি প্ৰদৰ্শনো কৰিছে 350 টকীয়া নোটৰ ফটো। কিন্তু এই খবৰৰ ভিত্তি নাই বুলি সদৰি কৰিছে ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষই। দেশৰ শীৰ্ষ প্ৰতিষ্ঠানটোৱে সদৰি কৰা অনুসৰি বজাৰত 350 টকীয়া নোট প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লোৱা হোৱা নাই। একেদৰে 5 টকীয়া নোট নতুনকৈ মুকলি কৰা প্ৰচাৰো ৰিজাৰ্ভ বেংকে খাৰিজ কৰিছে। কিন্তু ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা নাই যদিও 5 টকীয়া মুদ্ৰাৰ প্ৰচলন শীঘ্ৰে বন্ধ হৈ যাব পাৰে। বৰ্তমান ব্লেড তৈয়াৰ কৰিবলৈ বাংলাদেশলৈ মুদ্ৰাবিধৰ সৰবৰাহ বৃদ্ধি হৈছে। সেয়ে যিকোনো সময়তে বন্ধ কৰা হ'ব পাৰে 5 টকীয়া মুদ্ৰা। নিউজ ডেস্ক ৰিপৰ্ট, DNB ডিজিটেল আছাম।